ছাবস্ক্ৰাইব কৰক ঋতুৰাজ পাঠকৰ ইউটিউব চেনেল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পায় আৰু নতুন নলেজেবল ভিডিঅ'বোৰ চাই থাকক। ফাৰ্ষ্ট কুৱেশ্যন, পোনপ্ৰথমে কোনে কোষ আৱিষ্কাৰ কৰিছিল? কোষ আৱিষ্কাৰ কৰিছিল 1665 চনত ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে। নেক্সট কুৱেশ্যন, কোষ নামটো কোনে দিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কোষ নামটো ৰবাৰ্ট হুক নামৰ বিজ্ঞানীজনে দিছিল। নেক্সট কুৱেশ্যন, কোষ কেই প্ৰকাৰৰ? কোষবোৰক দুটা ভাগত ভগোৱা হৈছে। প্ৰথম ভাগটো হ'ল সংকোষ কেন্দ্ৰীয় কোষ আৰু দ্বিতীয় ভাগটো হ'ল প্ৰকোষ কেন্দ্ৰীয় কোষ। ইংৰাজীত ইউকেৰিয়টিক চেল আৰু প্ৰকেৰিয়টিক চেল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ক্ৰম'জম কি? কোষ বিভাজনৰ সময়ত প্ৰতিটো DNA অণু পাতল সূতা বা আহৰ নিচিনা দীঘলীয়া অংশ হিচাপে কোষত দেখা যায় আৰু এইবোৰক ক্ৰম'জম বোলে। অৰ্থাৎ যেতিয়া কোষ এটা বিভাজিত হ'বৰ সময় হয় তেতিয়া এই যিবিলাক আনুবংশিক পদাৰ্থ থাকে, যিবিলাকক DNA বুলি কোৱা হয়, এইবোৰ পাতল সূতাৰ নিচিনা ৰূপ লয় আৰু এইবোৰক তেতিয়া ক্ৰম'জম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে? এই প্ৰশ্নটোৰ উত্তৰ হ'ল চাইটোপ্লাজম বা কোষৰস নামৰ অংশটোত কোষাংগাণুবোৰ থাকে। অৰ্থাৎ চাইটোপ্লাজমবোৰ হৈছে কোষাৱৰণৰ ভিতৰত থকা কিছুমান জুলীয়া পদাৰ্থ আৰু এইবোৰত কোষাংগাণুবোৰ ভাহি থাকে। কোষ জীৱৰ মৌলিক গঠনগত গোট ব্যাখ্যা কৰা। তো আমি ব্যাখ্যা কৰিব লাগে যে কোষ জীৱৰ মৌলিক গঠনগত গোট। তো যেনেদৰে একে ধৰণৰ কিছুমান ইটা লগ লাগি বিভিন্ন আকৃতিৰ ঘৰ বা অট্টালিকা নিৰ্মাণ হয়, ঠিক তেনেদৰে একে ধৰণৰ কিছুমান কোষ লগ হৈ জীৱদেহৰ সৃষ্টি হয়। এতিয়া কোষবোৰৰ আকাৰ ইটাতকৈ যথেষ্ট জটিল আৰু কোষবোৰৰ বেলেগ বেলেগ কোষৰ বেলেগ বেলেগ কাৰ্য থাকে। উদাহৰণস্বৰূপে আমাৰ উদ্ভিদৰ ক্ষেত্ৰত ভাজক কলাৰ কোষবোৰৰ কাৰ্য বেলেগ, স্থায়ী কলাৰ কাৰ্য বেলেগ। তাৰোপৰি আমাৰ প্ৰাণীৰ ক্ষেত্ৰত স্নায়ু কলাৰ কাৰ্য বেলেগ বা স্নায়ু কোষৰ কাৰ্য বেলেগ আৰু তেনেদৰে পাকস্থলীৰ কোষবোৰৰ কাৰ্য বেলেগ। তো এনেদৰে কাৰ্য ভিন্ন হয়। গঠন, আকৃতি বা কাৰ্য ভিন্ন হ'লেও কিন্তু আটাইবোৰ প্ৰাণী বা জীৱই প্ৰাণীৰ জীৱদেহ কোষেৰে গঠিত। তো এককোষী প্ৰাণীৰ ক্ষেত্ৰত মাত্ৰ এটাই কোষ পোৱা যায়, আনহাতে বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত বেলেগ বেলেগ কাৰ্যৰ বাবে ভিন্ন কোষ পোৱা যায়। কিন্তু মুঠৰ ওপৰত আটাইবোৰ প্ৰাণীৰ বা জীৱৰ দেহ কোষেৰে গঠিত। কোষ অবিহনে জীৱদেহ গঠন হ'ব নোৱাৰে। এনেধৰণৰ কিছুমান তথ্যৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে কোষ জীৱৰ মৌলিক গঠনগত গোট। নেক্সট কুৱেশ্যন, কোষৰ প্ৰধান অংশ কেইটা আৰু কি কি? কোষৰ প্ৰধান অংশ তিনিটা: কোষাৱৰণ, কোষৰস আৰু কোষকেন্দ্ৰ। কোষৰ অংগাণু বহুত থাকে, কিন্তু মূল অংশ এই তিনিটাই। কোষাংগাণুবোৰ যেনে ৰাইব'জম, মাইট'কণ্ড্ৰিয়া, গলগি বডি, DNA, RNA এইবোৰ থাকে, কিন্তু মূল অংশ হ'ল এই তিনিটা। কোষাৱৰণ থাকে, তাৰ ভিতৰত কোষৰস থাকে, জুলীয়া জেলি সদৃশ পদাৰ্থ আৰু কোষকেন্দ্ৰ থাকে, এই তিনিটা। নেক্সট কুৱেশ্যন, ইউকেৰিয়টিক আৰু প্ৰকেৰিয়টিক কোষৰ পাৰ্থক্য কি? প্ৰকোষ কেন্দ্ৰীয় কোষৰ কোষকেন্দ্ৰ আৱৰণৰ দ্বাৰা আবৃত হৈ নাথাকে, কিন্তু সংকোষ কেন্দ্ৰীয় কোষৰ কোষকেন্দ্ৰ কেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। এককোষী প্ৰাণীৰ কোষত প্ৰকোষ কেন্দ্ৰীয় কোষ থাকে, আনহাতে
সংকোষ কেন্দ্ৰীয় কোষ বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত থাকে। প্ৰকোষ কেন্দ্ৰীয় কোষত আৱৰণৰ দ্বাৰা আবৃত কোষাংগাণু নাথাকে। আনহাতে সংকোষ কেন্দ্ৰীয় কোষত আৱৰণৰ দ্বাৰা আবৃত কোষাংগাণু থাকে। প্ৰকোষ কেন্দ্ৰীয় কোষ অতি প্ৰাচীন অৰ্থাৎ ই অনুন্নত। আনহাতে সংকোষ কেন্দ্ৰীয় কোষবোৰ প্ৰকোষ কেন্দ্ৰীয় কোষতকৈ যথেষ্ট উন্নত। নমস্কাৰ, আজিৰ ভিডিঅ'টোত ইমানেই। যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপুনি নতুন ভিডিঅ' অহাৰ লগে লগে ন'টিফিকেশ্যন লাভ কৰে। ধন্যবাদ।